নমস্কাৰ, মোৰ নটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বহুত কাম কৰিলোঁ। ইয়াৰ বাচন ধুলোঁ, তাৰপিছত কাপোৰ ধুলোঁ, ঘৰ চৰ ঝাৰু দি মুচি সাৰি চব ঠিক ঠাক কৰি বাচন বৰ্তন এতিয়া ধুই থৈ দিছোঁ। এতিয়া মোৰ কাম কৰি মানে ভোক লাগি গৈছে। এতিয়া মই ৰাতিৰ ভাত আছিলে, সেই ভাতখিনি মই ফ্ৰাই কৰিম। ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই ফ্ৰাইড ৰাইচখিনি খাই ল'ম। খাই লৈ আৰু মোৰ বহুত কাম আছে, এইখিনি মই খাই লওঁ। এতিয়া মই খাই ল'লোঁ। ইমান ভোক লাগিছে কাম কৰি ফ্ৰাইড ৰাইচ খাই মই এতিয়া এখন তামোল খাম। তামোলখন খাই লৈছোঁ। খাই চুলিখিনি এনেকৈ মেলি দিছোঁ। ৰাতিপুৱা ধুইছিলোঁ যে শুকোৱা নাই, মাথাটো অলপ বিষোৱাৰ নিচিনা হৈ আছে। মাতটোতো এনেই ভাল নহয়, তথাপি আজি আৰু কিবা বেলেগ ধৰণৰ হৈছে মোৰ মাতটো। এতিয়া আৰু অলপ বহুত ভাগৰ লাগিছে ৰাতিপুৱাৰ পৰা কাম কৰি। এতিয়া মই অলপ বহিছোঁ। তাৰপিছত মই বহুত কাম কৰিব লগা আছে। মই আজি আপোনালোকক দেখাম মই কি কাম কৰিম, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই যাব। কালি আমাৰ বিষ্ণু পূজা আছিল আৰু সেইকাৰণে আজি অলপমান কাম অলপ বেছি হৈছে। আৰু এইটো ৰুমতে মানে আমাৰ কালি বিষ্ণু পূজা কৰা হৈছিল। আৰু গতিকে এইটো ৰুমৰ পৰা মই আজি চোফাবিলাক মানে সেইটো ৰুমত নিব লাগিব। মই অকলে কৰিব লাগিব। গতিকে মই মোৰ কাম আৰম্ভ কৰোঁ। এইফালে দুপৰীয়াৰ ভাত বনাবৰ হ'ব। গতিকে ভাত বনোৱাৰ আগতে মই এইখিনি কাম কৰোঁ। চোফা টোফাত আনি মোৰ মানে ভাগৰ লাগি গ'ল। এতিয়া মই ৰুমটো চিজিল কৰিলোঁ। গতিকে আপোনালোকে ৰুমটো চাওকচোন। এতিয়া চাওক ৰুমটো ধুনীয়া
মানে ভৰি গ'ল চোফা টোফা দি এতিয়া চিজিল লাগিছে ৰুমটো এয়া চাওক এইটো ৰুম ঠিক হৈ গ'ল খালী হৈ গ'ল গতিকে ভিডিঅ'টো আজি ইমানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোক উৎসাহিত কৰিব আজিলৈ ইমানে বাই বাই